জয়ের আশা কেনেকুৱা দেখিছে স্যার? না ডেফিনেটলি মানে 100% মই জয়টো লৈছো। এতিয়াতো প্ৰাৰ্থীক চবেইতো কয়, আচল কথাটো মই ভাবোঁ সাংবাদিকবিলাকে জানিব। গতিকে মই য'তে গৈছোঁ তাত মানুহৰ যিখিনি আদৰ আৰু যিখিনি মানে মোৰ লগত মানে কি কয় তেওঁলোকে সহযোগ কৰিছে প্ৰত্যেকটা কেম্পেইনবিলাকত, তো মই ভাবোঁ সেই হিচাপে মই মানে বিপুল ভোটত জয় হোৱাটো নিশ্চিত। স্যার প্রত্যাহ্বান হব নেকি স্যার, যেহেতু প্ৰত্যাহ্বান তেনেকুৱাটো দেখা নাই প্ৰত্যাহ্বান বুলি, কিন্তু নিৰ্বাচন মানে যোনে যিমান যি ভোট নাপাওক মানে প্ৰত্যেকটা প্ৰাৰ্থীয়ে যিকোনো মানে প্ৰাৰ্থীৰ প্ৰত্যাহ্বান বুলি মই ভাবোঁ। গতিকে মই ভাবোঁ তেওঁলোকেও চব এটা মোৰ জীৱনৰ কাৰণে মানে মোৰ ইলেকশ্যনৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। প্রমোদ বড়োর ক্ষেত্ৰত নহব নেকি স্যার? হা প্রমোদ বড়োর ক্ষেত্ৰত নহব? মই ফেক্টৰ বা নহয়তো ক'বলৈ নিদিওঁ, তেওঁ এজন ডাঙৰ নেতা। গতিকে ডাঙৰ নেতা হিচাপে তেওঁৰ ওপৰতো মই কোনোবা কোৱাৰ লগত কথা নাই। প্ৰমোদ বড়ো আজি 5 বছৰ BTC CM হৈছে, ৰাইজে জানে তেওঁ CM হিচাপে আমি কোৱাতকৈ তামোলপুৰৰ মানুহে বেছিকৈ জানে। গতিকে এইটো নিৰ্বাচন, ৰাইজে নিজৰ পচন্দ মতে ভোট দিব, আমাৰ কেণ্ডিডেটৰ মতে ভোট নিদিয়ে। আমি মাত্ৰ কথাটো কৈছোঁ যে আমি বিধায়ক হ'লে ৰাইজৰ মানে কি কয় যিবিলাক সমস্যা আছে, যিখিনি কৰণীয় আছে, সেইবিলাকৰ কথাটো আমি ৰাইজক অৱগত কৰিছোঁ। তামোলপুৰক লৈ আমাৰ পৰিকল্পনা কি, গতিকে এইটো চাই পালেহে ৰাইজে ভোটদান কৰিব। শান্তিপূৰ্ণ ভোটদানৰ ক্ষেত্ৰত ৰাইজত কি শান্তিপূৰ্ণ হ'ব লাগে, চবৰে এজেণ্ট আছে, আমাৰ নিয়ম নীতিবিলাক কঠোৰ হৈছে। গতিকে মই ভাবোঁ কোনেও নিয়ম ভাঙিব নোৱাৰে আৰু চব মানে কিবাতে আমাৰ কি কয় চেণ্টাৰত ভালে ভালে হৈ যাব। আৰু অলৰেডি আমি দেখিছোঁ নিৰ্বাচনী প্ৰচাৰবিলাকতো তেনেকুৱা ধৰণৰ কোনো মানে ঘটনা হোৱা নাই, তো ভোট কেন্দ্ৰটো হোৱাৰ কোনো প্ৰশ্নই নাই। প্ৰথমবাৰৰ বাবে ভোট দিয়া বুলি ক'ব লাগিব। হয় কি আশা নাই, এইটো আশাটোতো ভালেই হ'ব লাগে। মইতো ভাৰতীয় জনতা পাৰ্টি নিজে প্ৰাৰ্থী এজন তামোলপুৰ সমষ্টিৰ, গড়েশ্বৰতো মই ভাবোঁ মানে NDAকে ৰাইজে সমৰ্থন কৰিব, কাৰণ NDA আজি দেশৰ কাৰণে ৰাজ্যৰ কাৰণে যিমান কাম কৰিছে মানে ৰাইজে দেখিছে আৰু ৰাইজে সেইবিলাক চায়েই ভোটদান কৰে। তো ডেফিনেটলি মানে 5 বছৰৰ ৰেকৰ্ড আৰু আমাৰ প্ৰাৰ্থীজনক চাই পেলাই ৰাইজে NDAকে ভোট দিব। মই NDAৰ মানুহ হিচাপে তাতো আৰু লোক ঢাক কৰি লাভ নাই, সেইটো আৰু নাই। এইটো আমাৰ হ'ল নিয়ম, উপায় নাই যে মোৰ যিহেতু ঘৰখন ইয়াত আছে, ৰেজিষ্টাৰ ইয়াতে আছে, গতিকে কি কয় নিজৰ সমষ্টিতে ভোটটো দিব পাৰিলে ভাল। কিন্তু মই নিকট টাইমত আমাক পাৰ্টীয়ে টিকেট দিলে যিটো সময়ত আৰু নিজৰ মানে ভোট চেণ্টাৰটো ট্ৰেন্সফাৰ কৰিব নোৱাৰে, কিন্তু ভৱিষ্যতলৈ মই মোৰ নিজৰ ভোট চেণ্টাৰটো আজি পৰিয়ালে দিলে। মোৰ 2জন ছোৱালী এতিয়া ভোট দিব পৰা হৈ গ'ল। এইটো প্ৰথম এইবাৰ দিছে বেবিলিনা দৈমাৰী, তাই যোৱাবাৰৰ পৰা দিছে ৰূপৰেখা দৈমাৰী। তেওঁলোকে দিল্লীৰ পৰা মাতি পঠাইছোঁ, কাৰণ কি কয় এইটো এটা দায়িত্ব। মই কৈ আছোঁ অকল অধিকাৰ নহয়, দায়িত্ব। প্ৰত্যেকজন নাগৰিকে ভোটদান দিব লাগে। ভোটদান নকৰাটো আমি সংবিধান উলংঘন কৰা হয় আৰু আইনমতে সেয়া দোষী। গতিকে বুজি পায় নিশ্চিতভাৱে ডাৱৰীয়া বতৰে হওক, বৰষুণে দি থাকক, কাৰণ দিনটো যিহেতু সময় আছে, চবেই আহি ভোট দিব আৰু নিশ্চয়কৈ মানে এয়া আমাৰ দায়িত্ব। সকলোৱে আমাৰ দায়িত্ব পালন কৰিব লাগে। আমি ভাৰতৰ নাগৰিকে নিজৰ মানে নেতা বাছনি কৰিব লাগে আৰু সেইটো সাংবিধানিক এটা নিৰ্দেশনা। এইটো নামানাটোহে মানে দোষী।